পূজা পাৰ্বণ কৰা হৈছে আজিৰ পৰা পূজা আৰম্ভণি হৈছে ইয়াত চাওক দলংখন মানে ইপাৰ সিপাৰ কি ধুনীয়া কেনেকৈ অহা যোৱা কৰাৰ ব্যৱস্থা সুবিধা কৰি দিছে চাওক বন্ধুসকল বৰমাৰ আখৰ আহিছোঁ এয়া আহি আছোঁ এয়া বন্ধু মোৰ নৱদ্বীপ আমি য'ত যাওঁ মানে একেলগে যাওঁ পূজা উৎসৱ পাৰ্বণলৈ আজি দুয়োটাই আহিছোঁ ওলাই গেট হয় এইখন চাওক ইয়াতে লিখা আছে প্ৰথম বাৰ্ষিক বৃহত্তৰ ৰাস মহোৎসৱ বৰমা 2024 মানে প্ৰথম হ'ব আমাৰ প্ৰথম আয়োজন হৈছে ইয়াতে ৰাস মহোৎসৱ চ' এতিয়া আপোনালোকক দেখুৱাই আছোঁ ভিতৰৰ পৰিৱেশ ৰাসক চাই থাকক আজি পৰা থিয়েটাৰ আছে কলাগুৰু থিয়েটাৰ ৰাস মহোৎসৱৰ মূল কৰ্মৰ গেট আমি তীব্ৰ গতি দি আছো ইচ্ছুক নাট্যপ্ৰেমী ৰাজ্যাধিক সংগ্ৰহ কৰি ল'ব পাৰিব পাহৰি নাযাব কলাগুৰু থিয়েটাৰৰ আজি বৰমা সাপ্তাহিক বজাৰ খোলাত গৌৰৱময় যাত্ৰাৰ প্ৰথম নিশা বন্ধুসকল বৰমাৰ আখৰ আহিছোঁ এয়া আহি আছোঁ এয়া বন্ধু মোৰ নৱদ্বীপ আমি য'ত যাওঁ মানে একেলগে যাওঁ পূজা উৎসৱ পাৰ্বণলৈ আজি দুয়োটাই আহিছোঁ ওলাই দলংখন মানে ইপাৰ সিপাৰ কি ধুনীয়া কেনেকৈ অহা যোৱা কৰাৰ ব্যৱস্থা সুবিধা কৰি দিছে চাওক কিবা ছাতি আৰু লাইট এনেকৈ হেৰি কৰি দিছে সেইফালে থিয়েটাৰ আছে এইবাৰ বলবম যাত্ৰাৰ প্ৰদৰ্শন কৰা হৈছে ইয়াতে নদীৰ পাৰতে ইয়াত পাগলা নদীৰ পাৰত কি ধুনীয়াকৈ এনেকৈ সজাই পৰাই তুলিছে দেখিবলৈ ইমান ধুনীয়া হৈছে চাওক এয়া গজাল কি ধুনীয়াকৈ এনেকৈ লাইটেৰে সজাই পৰাই তুলিছে ধুনীয়া লগা আছে চাওক এইটো ৰাস পূজাৰ মূল মণ্ডপ হয় এইটো মূল মণ্ডপ পূজা পাৰ্বণ কৰা হৈছে আজিৰ পৰা পূজা আৰম্ভণি হৈছে ইয়াত চাওক মনতো ইমান ধুনীয়া হৈছে দেখিবলৈ ইয়াত চাওক পৰম তলৰ ইয়াত ৰাধা কৃষ্ণ ইয়াত দেখিবলৈ ইমান ধুনীয়া হৈছে চাওক এতিয়া জোলন দেখুৱাইছে জোলনত উঠি আছে ৰাধা কৃষ্ণ এইটো পাহাৰৰ পৰা এনেকৈ পানী নিগৰি আহি আছে চাওক ইয়াতে ধুনীয়া লগা আছে কৃষ্ণ প্ৰভু ৰাধে ৰাধে মন্দিৰৰ মণ্ডপৰ ওচৰতে এয়া ৰাস মহোৎসৱৰ উদযাপনৰ সেয়া প্ৰদৰ্শনী ইয়াতে আছে চাওক আপোনালোকক দেখুৱাম ইয়াতে চাওক শ্ৰীকৃষ্ণৰ জন্মৰ পৰা একেবাৰে প্ৰথমৰ পৰা ইয়াতে দেখুওৱা হৈছে ইয়াতে শ্ৰীকৃষ্ণৰ জন্ম হৈছে ইয়াতে দেখুওৱা হৈছে প্ৰতিমূৰ্তি মৃন্ময় মূৰ্তিৰে চাওক ইয়াতে দশ অৱতাৰ দেখুওৱা হৈছে ইয়াতে মৎস্য কুৰ্ম অৱতাৰ বামুণ পৰশুৰাম ইত্যাদি আদি কৰি যিমান যি আছে দশ অৱতাৰ ইয়াতে দেখুওৱা হৈছে কি ধুনীয়াকৈ এনেকৈ মৃন্ময় মূৰ্তিৰে দেখিবলৈ ইমান ধুনীয়া চাওক এইটো চাওক শ্ৰীকৃষ্ণৰ গকুল গমন কেনেকৈ কৰিছিল মানে ইয়াতে চাওক শ্ৰীকৃষ্ণ মানে কেনেকৈ পাচিত লৈ গৈছিলে গকুলত যেতিয়া গমন কৰিছিলে ইয়াতে গন্ধৰ্ব পৰ্ব আছে গন্ধৰ্ব কৰ্ম ইয়াতে চাওক গোটেইখিনি ইয়াতে মৃন্ময় মূৰ্তিৰে এনেকৈ ধুনীয়াকৈ দেখুওৱা হৈছে প্ৰদৰ্শন ইয়াতে যে মাখন চোৰ মানে শ্ৰীকৃষ্ণই গোপ বন্ধুসকলৰ লগত কেনেকৈ মাখন চোৰ কৰিছিলে ইয়াৰ ওপৰত টেকুলিটো আছে এনেকৈ দেখিবলৈ পাইছে ইয়াৰ চাওক শ্ৰীকৃষ্ণৰ লীলা ইয়াৰ চাওক ইয়াতে লৱণো যে ক্ষীৰ লৱণো যে চুৰ কৰিছিল ইয়াত অঘাসুৰ বধ এইটো অঘাসুৰ বধ কৰিছিল এই যে এইটোৱে পুতনা বধ পুতনা কেনেকৈ শ্ৰীকৃষ্ণই কেনেকৈ পুতনাক বধ কৰিছিলে ইয়াতে দেখুওৱা হৈছে ইয়াতে চাওক ইয়াতে ৰাধা কৃষ্ণ ইয়াতে গোপীসকলক ইয়াতে দেখুওৱা হৈছে চাওক এইটো ৰাধা কৃষ্ণ উৰাল কৃষ্ণ এই উৰালত যে বান্ধি থৈছিল শ্ৰীকৃষ্ণ এনেকৈ চাওক শ্ৰীকৃষ্ণ কেনেকৈ উৰালৰ পৰা হেৰি হৈছিলে ইয়াতে দধি মথন শ্ৰীকৃষ্ণ ৰাধা যে ইয়াতে দধি হেৰি কৰিছিলে ইয়াতে শ্ৰীকৃষ্ণই চুৰ কৰি কৰিছিলে ইয়াতে চাওক আপোনাক গোটেইখিনি দেখুৱাই আছোঁ ইয়াতে কৃষ্ণৰ মোহিনী ৰূপ যে ধৰিছিলে ইয়াত হেৰি শ্ৰীকৃষ্ণই ইয়াত চাওক দেখুৱাই আছোঁ এইটো নন্দৰ গৃহ ইয়াতে গোটেইখিনি আছে ইয়াতে নন্দৰ গৃহ বঘাসুৰ এইটো বঘাসুৰক কেনেকৈ বধ কৰিছিলে এইটো দেখুওৱা হৈছে ইয়াতে আহিছোঁ ইয়াতে শ্ৰীকৃষ্ণই যে দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিছিলে ইয়াতে চাওক এইয়া বস্ত্ৰ
ইয়াতে বস্ত্ৰহৰণ কৰিছিল যে এয়া শ্ৰীকৃষ্ণই ইয়াতে দেখুওৱা হৈছে। ইয়াত দেখুওৱা হৈছে শ্ৰীকৃষ্ণই যে গোপিনীসকলৰ বস্ত্ৰহৰণ কৰিছিল। এয়া যে নদীত গা ধুই থাকোঁতে যে এনেকৈ বস্ত্ৰহৰণ কৰিছিল শ্ৰীকৃষ্ণই, এইটো ওপৰৰ পৰা চাই আছে এনেকৈ লুকাই লুকাই। এয়া গোপীসকলৰ মানে বস্ত্ৰহৰণ কৰিছিল ইয়াতে দেখুওৱা হৈছে। এতিয়া চাওক ইয়াতে কালিয়া দমন দেখুওৱা হৈছে। শ্ৰীকৃষ্ণই যেতিয়া সৰ্পৰ মানে হেৰি কৰিছিলে, এই সৰ্প বন্ধ এৰাই জগন্নাথ হেৰি কৰিছিলে, এইটো দেখুওৱা হৈছে ইয়াতে। এইটো নদীত এনেকৈ পানীৰ ওপৰত সেইটো দেখুওৱা হৈছে। এয়া দুৰ্বাসা মুনিৰ তপস্যা, মুনি যে তপস্যা কৰিছিল আগৰ ঋষি মুনিসকলে, তাত দেখুৱাইছে সেই গছজোপা তলত। ভাইটিহঁত ভালনে খবৰ? ইফালে যাব নোৱাৰি। গণেশৰ পৰিয়াল দেখুওৱা হৈছে ইয়াতে। এইটো চাওক গণেশৰ, এইটো বিশ্বকৰ্মা। ইয়াতে গোটেইখিনি দেখুওৱা হৈছে। পৰশুৰাম এয়া, এইটো আমাৰ মহাদেৱ বাবা, এইটো ভোলানাথ, এইটো আৰু হনুমান হয়, হনুমান। কংস বধ, ইয়াতে কংসক মানে শ্ৰীকৃষ্ণই কেনেকৈ বধ কৰিছিলে মমায়েকক ইয়াতে দেখুওৱা হৈছে। গতিকে হনুমান, এইটো লক্ষী, এইটো সৰস্বতী, এইটো গণেশৰ প্ৰতিমূৰ্তি দেখুওৱা হৈছে। ইয়াতে স্বৰ্গযাত্ৰা, স্বৰ্গত মানে কেনেকৈ যাত্ৰা কৰে এইবাৰ দেখুওৱা হৈছে। ইয়াতে জংঘলত স্বৰ্গযাত্ৰা, মৃতকৰ মানে কেনেকৈ হেৰি কৰে এইটো ইয়াত দেখুওৱা হৈছে। মনসা, আপোনালোকে সকলোৱে আহিব আমাৰ বৰমাৰ ৰাস মহোৎসৱ চাবলৈ। এইবাৰ প্ৰথমবাৰ আমাৰ ইয়াতে ৰাস পূজা উদযাপন কৰা হৈছে। মই না ইয়াতে ডিউটি আছে নেকি? ইয়াতে মহান বাণী, ইয়াতে চাওক বৃন্দাবনত কেনেকৈ মানে বৃন্দাবনত শ্ৰীকৃষ্ণ ৰাধাকৃষ্ণই কেনেকৈ প্ৰেম লীলা কৰিছিলে ইয়াতে দেখুওৱা হৈছে গোটেইখিনি। ইয়াতে এইখন বৃন্দাবন ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। ইয়াত চাওক দেখিব লৈছে। এইখন চিৰিয়াখানা, চিৰিয়াখানা ইয়াতে চিৰিয়াখানা জীৱ জন্তু কি কি থাকে ইয়াতে চবখিনি দেখুৱাইছে। বাঘ, ভালুক, এয়া মহ, বান্দৰ গোটেইখিনি আছে। চিৰিয়াখানাত যি যি বস্তু থাকে বনৰীয়া জীৱ জন্তু ইয়াতে মৃন্ময়াকাৰে প্ৰতিমূৰ্তি দেখুওৱা হৈছে। এইখন শ্মশান হয়, এইখন শ্মশান, শ্মশানে কেনেকৈ হেৰি কৰা হয় ইয়াত দেখুওৱা হৈছে। মৃতকক কেনেকৈ সদগতি কৰা হয় ইয়াত দেখুওৱা হৈছে। বন্ধুসকল চাওক ইয়াতে আনন্দ মেলা, ইয়াতে আনন্দ মেলা গোটেইখিনি ইয়াতে কি কি আছে দেখুৱাই আপোনালোকক। আছিলে এয়া গাড়ী, খেলনা গাড়ী ইয়াতে ইয়াতে কি ধুনীয়াকৈ এনেকৈ এই সৰু ল'ৰা ছোৱালীবোৰ উঠি আছে। চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে, বঢ়িয়া হৈছে। আমাৰ ইয়াৰ বৰমাৰ ৰাস সকলোৱে চাবলৈ আহিব, ইমান বঢ়িয়া হৈছে এইবাৰ। এইটো ষ্টাৰ হয় ইয়াতে সৰু ল'ৰা ছোৱালীবোৰ এনেকৈ খেলনা হেৰি ইয়াতে প্লাষ্টিকৰ হেৰি আছে। নাওখন এনেকৈ উঠা নামা অহা যোৱা কৰি থাকে এনেকৈ। এইটো মানুহ আমাৰ বৰমা ৰাসত
কি খেল নেকি খালি 20 টাকা টিকিটখন শেষ হয়ে গেলে খেলাটা চালু হয়ে যাবে পঙ্কজ দেখোন এইটো খেলিছেনে নাই খেলিছেনে নাই খেলিছেনে নাই কেইটকা 20 টকা হা গাড়ীও আছে নেকি সেইখন হা খুৰা অ' খুৰা গাড়ীও আছে নেকি সেইখন অঁ সেয়া গোটা টিকিটটা শুনলে একজন গ্যারান্টি পুরস্কার পাবে চলাইছে বাণিজ্য মেলাৰ ভিতৰতনো কি কি আছে চাওক এতিয়া মেলাত এয়া আৰু ছোৱালীৰ পৰা বেগ চেগ ইয়াতে ওলাই আছে এনেকৈ বিক্ৰী ইয়াৰ দোকান আছে হোটেল যোনে যি খাই খাব পাৰিব ইয়াতে বাণিজ্য মেলা এয়া কিবা ল'বি